জন্মদিন আপোনালোক সকলোকে আমাৰ ব্লগত স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। বাৰু আজি মই ক'ত যাই আছোঁ আপোনালোক দেখাই আছোঁ, বিকজ আপোনালোকেতো গমেই পায় ছানশ্বাইন পাব্লিক স্কুলত প্ৰি বিহু চেলিব্ৰেশ্যন চলি আছে আৰু তাতে মই বিহু শিকাইছিলোঁ আৰু মই আজি তাতে যাই আছোঁ এজন ঘোষক হিচাপে, মানে এংকাৰ হিচাপে। আপোনালোক দেখাই আছোঁ আমাৰ ব্লগটো, চাই থাকিব। এয়া প্ৰিপেটৰী নাৰ্চাৰী কেজি কণ মইনাহঁতে নাচি আছে আৰু মই গৈয়ে মানে এইখিনি পালোঁ কাৰণ মোৰ অনুষ্ঠান অলপ দেৰি আছিলে। এয়া আমাৰ ফটো ছেশ্যন চলি আছে, ইমান কণ ল'ৰা ছোৱালী চাওকচোন কি ধুনীয়া পোজ দিছে, ইমান ভাল লাগিছে, মৰম লগা একদম। তো আমাৰ ফটো ছেশ্যন চলি আছে, ইফালে এনজয় চলি আছে, পুৰা এনজয় ইয়াতে কৰি আছে। কেনেকুৱা লাগিছে মিছ, কেনেকুৱা লাগিছে আপোনালোকৰ, কেনেকুৱা লাগিছে? ভাল লাগিছে। এয়া ছানশ্বাইন পাব্লিক স্কুলৰ প্ৰিপেটৰী নাৰ্চাৰী কেজি কণ মইনাহঁতক এনেকৈ মুকলি বিহু কৰোৱা হৈছিলে আৰু তাতে সহযোগ কৰিছিলে আমাৰ গোটেইখিনি টিচাৰ ষ্টাফ আৰু লগতে মোকো নাচিবলৈ ক'লে মইনাহঁতৰ লগত, মই এনেকৈ নাচি দিছিলোঁ। আৰু তাৰ পাছতে মই শিকোৱা ক্লাছ 2, 3, 4ৰ ছাত্ৰ ছাত্ৰীসকলক বিহু শিকাইছিলোঁ এইটো, আৰু মোক এজ এ গাইডাৰ হিচাপে ল'ৰাসকলৰ আগত নাচিবলৈ দিলে, কাৰণ ষ্টেপবোৰ দুদিনত মনত নাথাকে যে পাহৰি যায়। এয়া ক্লাছ 5, 6, 7ৰ ছাত্ৰ ছাত্ৰীসকলক বিহু শিকাইছিলোঁ আৰু অলপমান স্মৃতি হিচাপে এনেকৈ সাঁচি থ'লোঁ আৰু তেওঁলোককো এনেকৈ মুকলি বিহু কৰোৱা হৈছিলে। আৰু ইয়াৰ পিছতে আমাৰ ক্লাছ 8, 9, 10ৰ মই শিকোৱা জেং বিহু পৰিৱেশন কৰিবলৈ দিয়া হৈছিল। আমি খামি জুমি অৱস্থা নাই আৰু গোটেইকেইজনে। নাই অকলে কেতিয়াও নহয়, আপোনালোকে জানে অকলে কেতিয়াও নহয়, চব মিলি হয়। এই আমাৰ প্ৰিন্সিপাল ছাৰক বিহুৱান পিন্ধালে, এইবাৰ আমাৰ বালদৰা ছাৰৰ যায় আছে। এয়া মোক বিহুৱান পিন্ধালে তেওঁলোকে, এইখিনি মৰম দিয়াৰ কাৰণে ছানশ্বাইন পাব্লিক স্কুলৰ মই কৃতজ্ঞ। ধন্যবাদ ছানশ্বাইন পাব্লিক স্কুল। এয়া চবে খাব লৈছে একেলগে, কেনেকুৱা লাগিলে? থেংক ইউ। আমাৰ লীনা মিছে বাকী চব কেইজন টিচাৰে পূৰা একদম এনজয় কৰিছে একদম। বাই বাই, নেক্সট লগ পাম আৰু বাই বাই। স্কুলৰ পৰা ঘৰত গৈ ভাত পানী খাই 10 মিনিটমান ড্ৰেছ লৈ আহিলোঁ ডান্স ক্লাছ। এয়া আমাৰ ডান্স ক্লাছ ছয়নিকে ষ্টাৰ্ট কৰাইছে। এইফালে আমাৰ এইকেইজনী বহি আছে। তাৰপিছত ফাৰহানাক এনেকৈ মই বিহু এটি শিকাই দিলোঁ আৰু আমাৰ ৰুচিকাক মই এটি আধুনিক নৃত্য শিকাই দিছোঁ। বাৰু আপোনালোকক নকওঁ, গীতটো পৰিৱেশন কৰিলে আপোনালোকে গম পাব। এয়া দিনটো নাচি ভাগৰে লাগি গৈছিলে, এতিয়া কি কৰোঁ, ৰাতি প্ৰায় 9টা বাজিছে। তাৰপিছত এনেকৈ ব্ৰেড চপ, পকৰা আৰু ৰচনা আনি পিনি এনেকৈ অলপমান খাই লৈছোঁ, যিহেতু আৰু অলপ নাচ আছে আৰু প্ৰায় 1 ঘণ্টামান আছে। আৰু বাকী আপোনালোকক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।